পৃষ্ঠা ৪৭ পাঠ ৬ বায়ু আৰু আমাৰ চৌপাশ। বায়ু সকলোতে আছে। বায়ু আমি চকুৰে দেখা নাপাওঁ, কিন্তু বতাহ বুলিলে ইয়াৰ উপস্থিতি অনুভৱ কৰোঁ। প্ৰকৃততে ই গেছীয় মিশ্ৰ পদাৰ্থ। উদ্ভিদ আৰু প্ৰাণী সকলোৱে উশাহ-নিশাহ ল'বলৈ বায়ু ব্যৱহাৰ কৰে। বায়ু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। বায়ু সকলোতে আছে। ইয়াক আমি চকুৰে নেদেখোঁ, অনুভৱহে কৰোঁ। এই কথা বুজিবলৈ আমি তলত দিয়া কাৰ্যসমূহ কৰি চাওঁ আহা। তোমাৰ হাতৰ তলুৱাৰ ওপৰত মুখেৰে এবাৰ ফু মাৰি দিয়াচোন। হাতত কিবা লগা যেন অনুভৱ কৰিছানে? তোমাৰ মুখৰ ভিতৰৰ পৰা ওলাই অহা বায়ুৰ বাবে হাতত বতাহ লগাৰ দৰে অনুভৱ কৰিছা। এই দফাৰ সোঁফালে এখন ছবি দিয়া আছে। এজনী সৰু ছোৱালীয়ে নিজৰ হাতৰ তলুৱাত মুখেৰে ফু মাৰি দিয়া দেখা গৈছে আৰু মুখৰ ভিতৰৰ পৰা ওলাই অহা বায়ু হাতৰ তলুৱাত পৰা দেখা গৈছে। পলিথিনৰ মোনা এটাৰ মুখখন খুলি ৰাখি তোমাৰ চাৰিওফালেদি এপাক ঘূৰাই লোৱা। এতিয়া খোলা মুখখন বন্ধ কৰি দিয়া। পলিথিনৰ মোনাটো ফুলি উঠিলনে? কিয় ফুলি উঠিল? ইয়াৰ ভিতৰত বায়ু সোমাল কাৰণে ই ফুলি উঠিল। এই দফাৰ বাওঁফালে এখন ছবি দিয়া আছে। এটা সৰু ল'ৰাক এটা ফুলি থকা পলিথিনৰ মোনা হাতত লৈ থকা দেখা গৈছে। পলিথিন মোনাৰ ভিতৰত বায়ু সোমালে কিদৰে ফুলি উঠে তাৰেই দৃশ্য ছবিখনত দেখুওৱা হৈছে। এটা ডাঙৰ পাত্ৰত পানী ভৰাই লোৱা। এটা খালী বটলৰ খোলা মুখখন ওপৰমুৱাকৈ ধৰি পানীখিনিত বটলটো পোনে পোনে তললৈ ডুবাই দিয়া। পানীৰ পৰা বুৰবুৰণি ওলাইছেনে? যদি ওলাইছে, কিয়? বটলৰ ভিতৰত থকা বায়ু বুৰবুৰণি দি ওলাই গৈছে। এই দফাৰ সোঁফালে এখন ছবি দিয়া হৈছে। এটা পানী ভৰ্তি ডাঙৰ বাল্টি। বাল্টিটোত থকা পানীত এজন লোকে হাতেৰে এটা মুখ খোলা খালী বটল ডুবাই থৈ দিয়া দেখিবলৈ পোৱা গৈছে আৰু বটলটো ডুবাই দিয়াৰ ফলত পানীত বুৰবুৰণি উঠা দেখা গৈছে। পৃষ্ঠা ৪৮ এটা গিলাচত পানী ভৰাই তাত শুকান মাটিৰ সৰু চপৰা এটা পেলাই দিয়া। পানীত বুৰবুৰণি ওলোৱা দেখিছানে? এই বুৰবুৰণিবোৰ কিহৰ বাবে ওলাইছে? মাটিৰ চপৰাৰ ভিতৰত
সোমাই থকা বায়ুখিনি ওলাই আহিছে আৰু সেই ঠাই পানীৰে পূৰ হৈছে। ইয়াৰ পৰা বুজিলা যে মাটিৰ ভিতৰতো বায়ু থাকে। এই দফাৰ বাওঁফালে এখন ছবি দিয়া হৈছে। দুটা পানী ভৰ্তি কাঁচৰ গিলাচ। ইয়াৰে এটা গিলাচত এটুকুৰা শুকান মাটিৰ চপৰা পেলাই থোৱা দেখা গৈছে। গিলাচটোত পানীৰ বুৰবুৰণি উঠিছে। এতিয়া এই কাৰ্যটো চক পেঞ্চিলৰ টুকুৰা বা শুকান ইটাৰ সৰু টুকুৰা এটালৈ কৰা। ওপৰৰ কথাখিনিৰ পৰা বুজিব পাৰিলোঁ যে আমাৰ শৰীৰ, খালী বটল বা টেমা, চপৰা মাটি, ইটাৰ টুকুৰা, চক পেঞ্চিল আদিত বায়ু থাকে। পলিথিনৰ খোলা মুখৰ মোনাটো ঘূৰাই লোৱাৰ পাছত তাৰ ভিতৰতো বায়ু থাকে। বায়ু সকলোতে আছে। বায়ু আমি চকুৰে দেখা নাপাওঁ, কিন্তু অনুভৱ কৰোঁ। কৰি চাওঁ আহা। এটা বেলুন লোৱা আৰু ফুলোৱা। বেলুনটোৰ ভিতৰত কি সোমাল? তাৰ পিছত ছবিত দেখুওৱাৰ দৰে দুইখন হাতৰ আঙুলিৰে ধৰি বেলুনটোৰ মুখখন মেলি ধৰা। কিবা শব্দ শুনিছানে? বেলুনৰ মুখখন খুলি দিয়াত বায়ুখিনি জোৰেৰে ওলাই আহিল। এই ওলাই অহা বায়ুৱে শব্দৰ সৃষ্টি কৰিলে। এই দফাৰ সোঁফালে এখন ছবি দিয়া হৈছে। দুজন ল'ৰা মুখামুখিকৈ থিয় হৈ আছে আৰু ইয়াৰে এজন ল'ৰাই এটা বেলুন ফুলাই থকা দেখা পোৱা গৈছে। আনজনে হাত দুখন মেলি বেলুনটো চুবলৈ চেষ্টা কৰা দেখা গৈছে। চকৰি এটা হাতত লৈ দৌৰ মাৰা। চকৰিটো ঘূৰিছেনে? যদি ঘূৰিছে, কিয়? বায়ু চলাচল কৰাৰ বাবে চকৰিটো ঘূৰে। এই দফাৰ বাওঁফালে এখন ছবি আছে। এটা সৰু ল'ৰা। ল'ৰাটোৱে হাতত এটা চকৰি লৈ দৌৰি গৈ থকা দেখা গৈছে। বায়ু দেখা পোৱা নাযায়। বায়ুৰ ক্ৰিয়াকলাপবোৰহে দেখা যায়। উদাহৰণস্বৰূপে, গৰমৰ দিনত বতাহ বলিলে গা-মন জোৰ পৰি যায়। চলাচল কৰা বায়ুৱে হ'ল বতাহ। বতাহ বলিলে বায়ুৰ স্থিতিৰ বিষয়ে অনুমান কৰিব পাৰি। বতাহ লাহে লাহে বলিলে মৃদু বতাহ বা ফিৰফিৰীয়া বতাহ, আৰু বৰ জোৰেৰে বলিলে আমি ধুমুহা অহা বুলি কওঁ। পৃষ্ঠা ৪৯। বায়ুত বিভিন্ন গেছ মিহলি হৈ থাকে। কৰি চাওঁ আহা। মেজত দুডাল মমবাতি জ্বলোৱা। এতিয়া
কাষৰ ছবিত দেখুওৱাৰ দৰে তাৰে এডাল মমবাতি কাঁচৰ গিলাচেৰে ঢাকি দিয়া। দুইডাল মমবাতিলৈ অলপ সময় লক্ষ্য কৰা। কি দেখিলা? গিলাচেৰে ঢাকি দিয়া মমডাল জ্বলি আছেনে? যদি নুমাই গ'ল, তাৰ কাৰণ কি? এই দফাৰ বাওঁফালে এখন ছবি দিয়া আছে। ছবিখনত এখন টেবুলত এডাল জ্বলি থকা মমবাতি। ওচৰতে আন এডাল মমবাতি এটা কাঁচৰ গিলাচেৰে ঢাকি থোৱা আছে। এজনী সৰু ছোৱালীক টেবুলত থকা মমবাতি দুডাল লক্ষ্য কৰি থকা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বায়ুত এনে এবিধ গেছ আছে যিয়ে মুকলিকৈ ৰখা মমডাল জ্বলি থকাত সহায় কৰিছে। আনহাতে গিলাচৰ ভিতৰত থকা সেই গেছখিনিয়ে ঢাকি দিয়া মমডালক কিছু সময় জ্বলাই ৰখাত সহায় কৰিছিল। গিলাচত অলপহে বায়ু আছিল। বাহিৰৰ পৰা বায়ু সোমাব পৰা নাছিল। গিলাচৰ ভিতৰত বায়ুৰ পৰিমাণ কমি যোৱাৰ ফলত মমডাল নুমাই গ'ল। ইয়াৰ পৰা বুজিলা যে গিলাচৰ ভিতৰত থকা বায়ুত এনে এবিধ গেছ আছে যিয়ে জুই জ্বলাত সহায় কৰে। এই গেছটোকে অক্সিজেন গেছ বোলে। মানুহ আৰু আন প্ৰাণীয়ে উশাহত এই গেছ ব্যৱহাৰ কৰে। অক্সিজেন গেছ আমাৰ বাবে বৰ প্ৰয়োজনীয়। প্ৰাণী আৰু উদ্ভিদ সকলোকে জীয়াই থাকিবলৈ অক্সিজেন গেছ লাগে। পৰ্যবেক্ষণ কৰোঁ আহা। বিদ্যালয়ৰ ওচৰত বা অন্য ঠাইত থকা গৰু, ছাগলী, কুকুৰ আদি প্ৰাণী শুই বা বহি থাকোঁতে সিহঁতৰ পেটবোৰ যে উঠা নমা কৰে, মন কৰিছানে? ইহঁতে উশাহ লওঁতে বায়ু পেটৰ ভিতৰলৈ টানি নিয়ে আৰু নিশাহত এৰি দিয়ে। সেইবাবে পেটবোৰে উঠা নমা কৰা দেখা যায়। কৰি চাওঁ আহা। তোমাৰ নাকটোৰ ওচৰত হাতখন ধৰি নিশাহ এৰি দিয়া। হাতখনত কিবা লগা যেন অনুভৱ কৰিছানে? আকৌ এইবাৰ দীঘলকৈ উশাহ লোৱা। নাকৰ ভিতৰত কি সোমাল কোৱাচোন? আমি উশাহত বায়ু গ্ৰহণ কৰোঁ। এই দফাৰ সোঁফালে এখন ছবি দিয়া আছে। এটা ল'ৰাই তেওঁ হাতখন নাকৰ ওচৰত ৰাখিছে। নাকৰ পৰা নিশাহ এৰি দিছে। নাকৰ ভিতৰৰ পৰা বায়ু উলিয়াই দিয়াৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। হাতৰ তলুৱাত ল'ৰাটোৱে নিশাহ লগাৰ অনুভৱ কৰা দেখা গৈছে। পৃষ্ঠা 50। এই পৃষ্ঠাৰ আৰম্ভণিতেই দুখন ছবি দিয়া হৈছে। প্ৰথমখন ছবিত সাগৰত এজন ডুবাৰুৱে হাতত এটা টৰ্চ লাইট
আৰু অক্সিজেন গেছৰ চিলিণ্ডাৰ লৈ সাঁতুৰি থকা দেখা গৈছে। সাগৰতলিত থকা ডাঙৰ ডাঙৰ শিল, কিছুমান সাগৰীয় উদ্ভিদ আৰু বহুতো মাছে সাঁতুৰি থকা দেখা গৈছে। আনখন ছবিত এটা কোঠাত এখন বিচনাত এজন লোক গাত কাপোৰ লৈ শুই আছে। লোকজনৰ মুখত অক্সিজেনৰ মাস্ক। বিচনাখনৰ কাষতে এটা অক্সিজেন চিলিণ্ডাৰ আৰু ইয়াৰ সহায়তে বিচনাখনত শুই থকা লোকজনক অক্সিজেন যোগান ধৰা হৈছে। বিচনাখনৰ কাষতে এখন সৰু টুল আছে। টুলখনত এটা সৰু বাতি, দুটা ঔষধৰ বটল থৈ দিয়া আছে। সাগৰৰ তললৈ যোৱা ডুবাৰুসকলে অক্সিজেন গেছৰ চিলিণ্ডাৰ লৈ ফুৰে। উশাহ-নিশাহ ল'বলৈ কষ্ট পোৱা ৰোগীক অক্সিজেন দিয়া হয়। পৰ্বত আৰোহণকাৰীসকলে অক্সিজেনৰ চিলিণ্ডাৰ লগত লৈ যায়। চিন্তা কৰি কোৱা, বায়ুত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব? মাটিত থকা প্ৰাণী, কেঁচু-কুমটি আদিয়ে উশাহ ল'বলৈ বায়ু ক'ৰ পৰা পায়? পানীত থকা প্ৰাণীয়ে অক্সিজেন ক'ৰ পৰা পায়? আমি নিশাহত এৰি দিয়া গেছবিধৰ নাম হ'ল কাৰ্বন ডাই অক্সাইড। কি কি কামত কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয় জানি লওঁ আহা। জুই নুমুৱাবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয়। কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদৰ বাবে অতি লাগতিয়াল। ইয়াৰ সহায়ত উদ্ভিদে নিজৰ আহাৰ তৈয়াৰ কৰি লয়। এই দফাটোৰ কাষতেই কাৰ্বন ডাই অক্সাইড গেছৰ এটা চিলিণ্ডাৰ দেখা পোৱা গৈছে। পৃষ্ঠা 51। বায়ুত থকা আন এবিধ গেছ হ'ল নাইট্ৰজেন। উদ্ভিদৰ বৃদ্ধিৰ বাবে এই নাইট্ৰজেন অতি আৱশ্যক। নাইট্ৰজেন গেছ ৰাসায়নিক সাৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। আলোচনা কৰি উত্তৰ দিওঁ আহা। বায়ুত থকা কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদৰ বাবে কিয় প্ৰয়োজন? ই কি কামত সহায় কৰে? ইয়াৰ অভাৱ হ'লে উদ্ভিদৰ কি ক্ষতি হ'ব পাৰে? বায়ুত প্ৰধানকৈ অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আদি গেছৰ উপৰি জলীয় বাষ্প, ধূলিকণা আদিও মিহলি হৈ থাকে। ধূপ এডাল জ্বলালে তাৰ গোন্ধ চাৰিওফালে বিয়পি পৰে। তেনেদৰে ৰান্ধনীঘৰত তোমালোকৰ মাৰাই মাছ-মাংস ৰান্ধিলে আঁতৰৰ পৰাই গোন্ধ পোৱা, নহয় জানো? বায়ুৱে বস্তুৰ গোন্ধ বিয়পাই নিয়ে। বায়ুৰ নিজৰ কোনো গোন্ধ নাই আৰু বৰণো নাই। কিন্তু ইয়াত অন্য বস্তু আহি সহজে মিহলি হয়। গেলা-পচা জাবৰ-জোথৰ, মৰা জীৱ-জন্তু, গেলা-পচা মাছ-মাংস আদিৰ পৰা ওলোৱা গেছ
বায়ুৰ লগত মিহলি হৈ বায়ু দূষিত বা প্ৰদূষিত কৰে। দূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক। মূৰৰ বিষ, ছালৰ বেমাৰ, চকুৰ অসুখ, পানীলগা জ্বৰ আদি দূষিত বায়ুৰ পৰাই হয়। চিগাৰেটৰ ধোঁৱাই মানুহৰ হাঁওফাঁওৰ বেমাৰ, কৰ্কট ৰোগ আদি সৃষ্টি কৰিব পাৰে। বায়ু কেনেদৰে দূষিত হয় তাক জানি লওঁ আহা। গছ-গছনি কমি গ'লে বায়ুত অক্সিজেনৰ পৰিমাণ কমি যায়। কল-কাৰখানাৰ লগতে খৰি, জাবৰ-জোথৰ, গছৰ পাত আদি পুৰিলে ওলোৱা ধোঁৱাই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে। এইবোৰৰ উপৰি আতচবাজি বা ফটকা জ্বলালে, প্লাষ্টিক পুৰিলে নাইবা চিগাৰেট হুপিলেও আমাৰ চৌপাশৰ বায়ু প্ৰদূষিত হয়। হাবি-বননিত জুই লাগিলে সেইবোৰৰ পৰা ওলোৱা ধোঁৱা আৰু গেছ বায়ুত মিহলি হৈ বায়ু প্ৰদূষিত কৰে। তদুপৰি খেতি-বাতি, গছ-গছনিত দিয়া ৰাসায়নিক কীটনাশক দ্ৰব্যৰ পৰাও বায়ু প্ৰদূষিত হয়। মানুহৰ হাঁচি-কাহৰ লগত ওলোৱা বীজাণু আদিও বায়ুৰ লগত মিহলি হৈ বায়ু প্ৰদূষিত হয়। বায়ু প্ৰদূষিত হ'লে আমাৰ কি কি অসুবিধা হ'ব পাৰে? বায়ু প্ৰদূষণৰ ফলত এলাৰ্জি, হাঁপানি, চৰ্দি, কাহ-জ্বৰ, শ্বাস-প্ৰশ্বাসৰ কষ্ট, চকু জ্বলা-পোৰা কৰা, ৰঙা পৰা, চকুৰ পানী ওলোৱা, নাক আৰু ডিঙিত পোৰণি, হাঁওফাঁওৰ ৰোগ আদি হ'ব পাৰে। বায়ু প্ৰদূষণে উদ্ভিদ আৰু আন প্ৰাণীৰো ক্ষতি কৰে। বায়ু প্ৰদূষণৰ ফলত পৃথিৱীত গৰমৰ মাত্ৰাও দিনে দিনে বাঢ়ি গৈছে। পৃষ্ঠা 52। বায়ু প্ৰদূষণ ৰোধ কৰাৰ কিছুমান উপায়। গছ-গছনি বেছিকৈ ৰোপণ কৰি বায়ু প্ৰদূষণ ৰোধত সহায় কৰিব পাৰি। কল-কাৰখানাৰ পৰা ওলোৱা দূষিত পদাৰ্থবোৰ নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি বায়ু প্ৰদূষণ কমাব পাৰি। সহজে পচি নোযোৱা বস্তু যেনে টিন, পলিথিন, প্লাষ্টিকৰ বস্তু নলা-নৰ্দমাত পেলাব নালাগে। সহজে পচি যোৱা বস্তুবোৰ পচন সাৰৰ গাঁতত পেলাই পুতি থ'ব লাগে। এনে কৰিলে জাবৰ পোৰাৰ পৰা উদ্ভৱ হোৱা ধোঁৱাৰ পৰা মুক্ত হোৱাৰ লগতে দুৰ্গন্ধৰ পৰাও মুক্ত হ'ব পাৰি। ৰাসায়নিক কীটনাশকৰ সলনি জৈৱিক কীটনাশক ব্যৱহাৰ কৰিলে প্ৰদূষণৰ পৰা হাত সাৰিব পাৰি। গাড়ী-মটৰ কমকৈ ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়। মৰা জীৱ-জন্তু আদি গাঁতত পুতিও প্ৰদূষণ প্ৰতিৰোধ কৰিব পাৰি। হাঁচি-কাহ মৰাৰ সময়ত মুখ আৰু নাকত ৰুমাল ব্যৱহাৰ কৰিলে বায়ুত বীজাণু মিহলি হোৱাৰ সম্ভাৱনা কমাব পাৰি। চিন্তা কৰি সিদ্ধান্ত লওঁ আহা। কম দূৰত্বৰ ঠাইলৈ যোৱাৰ সময়ত গাড়ী অথবা মটৰচাইকেল ব্যৱহাৰ কৰা উচিতনে? কৰোঁ আহা। বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি।
সেই বিষয়ে সজাগতা আনিবলৈ শ্লোগান লিখি পোষ্টাৰ তৈয়াৰ কৰা। প্ৰয়োজনীয় সামগ্ৰী চাৰ্ট পেপাৰ, পেন্সিল, ৰঙীন পেন্সিল আদি। এই পৃষ্ঠাটোত দুখন ছবি দিয়া হৈছে। প্ৰথমখন ছবিত এডোখৰ মুকলি ঠাইত কেইটামান ল'ৰা-ছোৱালীয়ে গছপুলি ৰুই থকা দেখা গৈছে। এটা সৰু ল'ৰাই খন্তিৰে মাটি খান্দিছে আৰু এটা গছপুলি ৰুইছে। আন এটা ল'ৰাই এটা পাত্ৰলৈ গছপুলিটোত পানী দিছে। এজনী সৰু ছোৱালীয়েও এটা পাত্ৰ হাতত লৈ গছপুলিত পানী দিয়া দেখা গৈছে। মুকলি ঠাইডোখৰৰ কাষেৰে গৈছে এটা পথ। পথটোৰ সিদাতিয়ে বহু গছ-গছনি দেখা পোৱা গৈছে। পৃষ্ঠাটোৰ আনখন ছবিত এডোখৰ ঠাইত এটা ডাঙৰ গাঁত খন্দা দেখা গৈছে আৰু এজন লোকক এই গাঁতটোত এটা খৰাহীৰে কিছুমান জাবৰ-জোথৰ পেলাই থকা দেখা গৈছে।